মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সত্যবিধি। প্ৰথমতে জানো আহোঁ সত্যবিধি কাক বোলে, ইয়াৰ সংজ্ঞা কি। যি বিধি বা নিয়মৰ দ্বাৰা দন্তাক্ষ মূৰ্ধন্যাক্ষলৈ পৰিৱৰ্তন হয়, সেই বিধি বা নিয়মকেই সত্যবিধি বোলা হয়। আগতে আমি যেনেকৈ নত্যবিধি পাইছিলোঁ, ঠিক একেদৰেই ইয়াতো কোৱা হৈছে যি বিধি বা নিয়মৰ দ্বাৰা দন্তাক্ষ মূৰ্ধন্যাক্ষলৈ পৰিৱৰ্তন হয়, সেই বিধি বা নিয়মকেই সত্যবিধি বোলা হয়। বুজি পালা? এতিয়া আমি আলোচনা কৰিম সত্যবিধিৰ নিয়মসমূহ। 1 নম্বৰ নিয়ম, ৰিকাৰৰ পিছত সদায় মূৰ্ধন্যাক্ষ হয়। ৰিকাৰ থাকিলে তাৰ পিছৰ শটো মূৰ্ধন্যাক্ষ হ'ব। যেনে ঋষি, কৃষ্ণ, কৃষক, ব্ৰিজ ইত্যাদি। এই শব্দকেইটা চোৱা, প্ৰতিটোৰে আগফালে ৰি নাইবা ৰিফালা আছে, গতিকে পিছৰ শটো মূৰ্ধন্যাক্ষ হৈছে। 2 নম্বৰ নিয়ম, অ আৰু আৰ বাহিৰে আন স্বৰবৰ্ণ বা ক আৰু ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। যেনে শ্ৰীচৰণেষু, ভৱিষ্যত, শুশ্ৰূষা ইত্যাদি। 3 নম্বৰ নিয়ম, ত বৰ্গৰ লগত যুক্ত হ'লে দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। ত বৰ্গত 5টা বৰ্ণ আছে। এই 5টাৰ যিকোনো এটাৰ লগতে যদি দন্তাক্ষ যুক্ত হয়, সেই শটো দন্তাক্ষ নহয় মূৰ্ধন্যাক্ষ হয়। যেনে কষ্ট, দুষ্ট, ষষ্ঠ ইত্যাদি। 4 নম্বৰ নিয়ম, ই কাৰণত আৰু উ কাৰণত উপসৰ্গৰ পিছত স্থা, চিত, শিচ, লচ আদি ধাতুৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। কেইটামান উদাহৰণ দিয়া হৈছে: বিষাদ, নিষেধ, অভিষেক, প্ৰতিষ্ঠা ইত্যাদি। আমি যদি প্ৰতিষ্ঠা শব্দটো চাওঁ, তেতিয়াহ'লে ইয়াত প্ৰতি উপসৰ্গ আৰু ইয়াৰ লগত স্থা যোগ হৈছে। গতিকে এই স্থা শব্দৰ দন্তাক্ষটো মূৰ্ধন্যাক্ষ হৈ প্ৰতিষ্ঠা হৈছে। বুজি পালা? 5 নম্বৰ নিয়ম, ভূমি, গো, অংগু, দিবি শব্দৰ পাছত স্থা আৰু যুদি শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। যেনে ভূমিষ্ঠ, অংগুষ্ঠ ইত্যাদি। 6 নম্বৰ নিয়ম, সু আৰু বি উপসৰ্গৰ পাছত সম শব্দৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। একেবাৰে সহজ। সু আৰু বি এই দুটা হ'ল উপসৰ্গ। এই উপসৰ্গ দুটাৰ পাছত থকা সম শব্দৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। যেনে সুষম, বিষম ইত্যাদি। এই সুৰ লগত কি হৈছে? সম শব্দ যোগ হৈছে, গতিকে মূৰ্ধন্যাক্ষ হৈছে। সেইদৰে বিষমো একেই হৈছে। 7 নম্বৰ নিয়ম, প্ৰত্যয় যোগ হ'লে হবিচ, চাক্ষুষ শব্দৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হয়। যেনে হবিষ্য, চাক্ষুষ ইত্যাদি। ইয়াত চোৱা, প্ৰত্যয় যোগ হৈছে। প্ৰত্যয় যোগ হোৱাৰ কাৰণে হবিচ শব্দৰ দন্তাক্ষ মূৰ্ধন্যাক্ষ হৈছে। সেইদৰে চাক্ষুষ শব্দৰ দন্তাক্ষও মূৰ্ধন্যাক্ষ হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সত্যবিধিৰ এইকেইটাই নিয়ম। আশা কৰোঁ তোমালোকে বুজি পাইছা। নেক্সট ভিডিঅ'ৰ কাৰণে চাই থাকিব এই চেনেলটো। ধন্যবাদ।